ওয়েলকাম ব্যাক অন্য একটা ভিডিওলৈ ছাত্রছাত্রীসকল। আমি আজি ক্লাস 10 এটা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। পদ্ধতি হৈছে মৌলিক উৎপাদীকৰণ পদ্ধতি। এইটো পদ্ধতি আমি ক্লাস 9 শিকি আহিছো, 8 আছে, আনকি আমি ক্লাস 10 পাইছো। নিশ্চয় ইয়াৰ গুৰুত্ব আছে। এটা কথা হল মৌলিক উৎপাদীকৰণ পদ্ধতি, তাৰ মানে কি আমি যিকোনো সংখ্যাৰ উৎপাদক বাহিৰ কৰিম, সেই উৎপাদক বিলাক কি হ'ব লাগিব? মৌলিক সংখ্যা। আমি 2 লৈছো, 2 এটা সংখ্যা লৈছো, 2 ডিভাইড কৰিছো, 2 এটা সংখ্যা লৈছো, ইয়াৰ উৎপাদক কি হ'ব পাৰে? 1 আৰু 2। ইয়াৰ বাহিৰে আকৌ হ'ব পাৰে নেকি? একো হ'ব নোৱাৰে, দুটাই। তাৰপিছত আমি এটা 3 সংখ্যা লৈছো, ইয়াৰ উৎপাদক কি? 1 আৰু 3। সাপোজ আমি 4 লৈছো, ইয়াৰ উৎপাদক কি হ'ব পাৰে? 1 into 4। তাৰপিছত কি হ'ব পাৰে? 2 into 2। এনেকুৱা হ'ব পাৰে। কিন্তু কথা হ'ল মৌলিক উৎপাদীকৰণ পদ্ধতি আলোচনা কৰি আছো। তাৰ মানে কি ইয়াতে আমি যিবিলাক সংখ্যা ল'ম, সেই সংখ্যাটোৰ উৎপাদক যাতে মৌলিক সংখ্যা আহে। তেতিয়াহ'লে বুজা গ'ল যে আমি যে ইয়াত যদি মৌলিক সংখ্যা লওঁ, তেতিয়াহে ইয়াৰ উৎপাদক মৌলিক সংখ্যা আহিব। ইয়াত যদি আমি এইটো কি মৌলিক সংখ্যা হ'ব জানো? নহ'ব এইটো, কাৰণ ইয়াৰ উৎপাদক দুটাতকৈ বেছি আহিছে, লগতে কি আহিছে? এটা ডিফাৰেন্ট নাম্বাৰ আহিছে। মৌলিক সংখ্যা কোনবিলাক কোৱা হ'ব? যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যা নিজেই, সেইটো আছিল মৌলিক সংখ্যা। গতিকে 4 is not a prime number। 4 কি মৌলিক সংখ্যা হ'ব নোৱাৰে। আৰু এই পদ্ধতিক আৰু এটা নাম আছে, কি নাম? যে পাটীগণিতৰ মৌলিক উপপাদ্য বুলি কোৱা হয়। তাৰ মানে কি ক'ব বিচাৰি আছো যে সংখ্যা এটাক আমি কেনেকৈ ব্ৰাঞ্চ হিচাপে লিখিব পাৰো, ফেক্টৰ হিচাপে লিখিব পাৰো। সেই ফেক্টৰ কেইটা আমাক কি লাগিব? কেৱল মৌলিক উৎপাদক লাগিব। আমি এক্সাম্পল 6 লৈছো। এক্সাম্পল 6ত কি আছে? আমাক 6 আৰু 20 কি লাগে? লসাগু আৰু গসাগু, লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক, এই দুটা বস্তু লাগে। কি কৈছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 6 আৰু 20 লসাগু আৰু গসাগু উলিওৱা। আমাক 6 আৰু 20 দিয়া আছে। আমি 6ৰ ফেক্টৰ বিলাক বাহিৰ কৰি লৈছো। কি আছিল? যে 6ৰ ফেক্টৰ কেনেকৈ বাহিৰ কৰিম? হৰণ পদ্ধতি, হয়নে নাই? 2 কিমান বাৰ যাব? 3 টাইমছ। তাৰ মানে কি এই 6ৰ উৎপাদক 2 আৰু 3 হ'ব। 6ৰ উৎপাদক 2 আৰু 3। ঠিক একেদৰে 20ৰ উৎপাদক কি হ'ব পাৰে? যে 20 কি হৈ যাব? আটাইতকৈ সৰু সংখ্যা। 1 কেতিয়াও দিব নালাগে, সদায় 2ৰ পৰা ষ্টাৰ্ট কৰিম আমি। 2 কিমান বাৰ যাব? 10 বাৰ, 10 বাৰ যাব। তাৰপিছত ইয়াত আকৌ 2 যাব 5 বাৰ। চাম 2 এটা মৌলিক সংখ্যা, এই 2 মৌলিক সংখ্যা, এই 5 মৌলিক সংখ্যা। তাৰ মানে কি ইয়াৰ উৎপাদক গোটেই কেইটা মৌলিক সংখ্যা আহিছে। তাৰ মানে কি উৎপাদীকৰণ পদ্ধতি মানি চলিছে মৌলিক উৎপাদীকৰণ পদ্ধতি। 20 ইকুৱেল 2 into 2 into 5, 2 into 2 into 5, এই গোটেইখিনি পূৰণ কৰিলে আমি 20 পাম। ইয়াক কিছুমান এনেকৈও লিখিব পাৰে যে 2 স্কোয়াৰ, তাৰ মানে দুটা আছে, পূৰণ 5। এনেকৈ লিখিলেও হ'ব, এনেকৈ লিখিলেও হ'ব, কোনো কথা নাই। গতিকে আমি এনেকৈ লিখি ৰাখিছো। এতিয়া কথা হ'ল আমাক লাগে HCF, মানে কি ফেক্টৰ, হাইয়েষ্ট কমন ফেক্টৰ। তাৰ মানে কি গসাগু কিমান হ'ব পাৰে? যে আমি কম্পেয়াৰ কৰিম এই দুটা যে উৎপাদক বাহিৰ কৰি থৈছো, দুয়োটাৰ উৎপাদক বাহিৰ কৰি ৰাখিছো। এই দুয়োটা উৎপাদকৰ ক্ষেত্ৰত কোন সংখ্যা মিল আছে? এই দুটা মিল আছে, আৰু মিল আছে জানো? নাই। তাৰ মানে কি দুয়োটা মিলি আমি এটা সংখ্যা ল'ম, সেইটো হ'ল কি? দুয়োটা মিলি আমি এটা যে ল'ম, সেইটো হ'ল কি? ইয়াৰ গসাগু। তাৰপিছত বাকী কেইটা যে নাম্বাৰ আছে, এই বাকী কেইটা নাম্বাৰ আমি কি কৰিম? লসাগুৰ ক্ষেত্ৰত যাম, হয়নে নাই? LCM ব্ৰেকেটত, তাৰ মানে HCF 6 আৰু 20 এই বস্তুটো দিলেও হ'ব, নিদিলেও হ'ব। দিলে ভাল। আমি যেহেতু এইটো কমপ্লিট কৰিলো, এতিয়া আমাক কি আছিল? যে লসাগু, হয়নে নাই? লসাগু লাগে। LCM কাৰ 6 আৰু 20, এই দুয়োটা কম্পেয়াৰ কৰি আমি কি কৰিছো? এটা 2 লিখিছো, মানে কি লিখিছো? গসাগু, হয়নে নাই? সেই গসাগু পূৰণ বাকী যি নাম্বাৰ আছে, এই গোটেই কেইটা পূৰণ কৰি দিলে তাৰ কি পাই যাম? আমি LCM পাই যাম। তাৰ মানে কি এইটো ডাইৰেক্ট আমি লিখি দিছো গসাগু পূৰণ। 2 এটা আছে, এটা 3 এটা 3 এটা 5 এটা 5 এটা, এই গোটেই কেইটা পূৰণ কৰিলে 60। তাৰ মানে কি LCM of
6 and 20 is equal কিমান 60 তো পৰৱৰ্তী এক্সাম্পল আছে না নাই চাই লও এক্সাম্পল 7 কি কৈছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 96 আৰু 404ৰ গহাও উলিওৱা ইয়াৰ পৰা সিহঁতৰ লহাগু উলিওৱা ইম্পৰ্টেন্ট অংক সো আমি অঙ্কটো লিখি লিছো ফার্স্ট সো পরবর্তী एग्जांपल 6 কি কইছে আমাক কার লাগে 96 আৰু 404 কি লাগে লহাগু প্রথমে কি কইছে গহাও লাগে তার পিছত আমাক কি লাগে লহাগু ঠিক আছে আমি এটা একটা করে করিম প্রথমে আমি কি করিম যে 96 ক আমি হরণ করব আটাইতকৈ সৰু সংখ্যা কি ৰে হৰণ কৰিম আমি 2 ৰে 2 কিমান বাৰ যাব 4 48 2 কিমান বাৰ যাব আকৌ 2 4 2 কিমান বাৰ যাব 12 2 6 2 কিমান বাৰ যাব 3 3 এটা মৌলিক সংখ্যা হয় না নাই গতিকে আৰু দিব নালাগে তার পিছত 404 ক আমি আৰম্ভ কৰিম 2 ৰে আটাইতকৈ সৰু সংখ্যা 2 কিমান বাৰ যাব 0 এটো হয় না নাই আকৌ 2 কিমান বাৰ যাব 101 একো এটো এটা কি মৌলিক সংখ্যা গতিকে আকৌ একো এগেইন কৰিব নালাগে সো আমি ফার্স্ট হে আগৰ দৰে লিখি লম যে 96 ইকুয়াল 1 2 3 4 5 হয় নাই তার মানে কি আমি ডাইরেক্ট এনে করে লিখিব পাৰো 2 2 কিমান হল into 3 আৰু 404 কি কিমান দি আছিল 404 2 2 101 এটা কত হল আমাক ফার্স্ট কি লাগে গহাও তার পিছত লহাগু আমি এই সূত্ৰৰ পৰা আমি এটা কাম কৰিম জানি থোৱাটো ভাল আমি এই সূত্ৰৰ সহায়ত কৰিম যে গহাও পূৰণ লহাগু ইকুয়াল সংখ্যা দুটাৰ পূৰণফল যদি সংখ্যা তিনিটা থাকে সংখ্যা তিনিটাৰ পূৰণফল এনেকৈ কৰিম সো ফার্স্ট আমি গহাও বাহিৰ কৰি লও যে গহাও কিমান হ'ব এই দুইটাৰ ভিতৰত মিলকে কোন জোড় আছে এটা ইফালে এটা আৰু আছে নেকি নাই গতিকে দুটা মিলি এটা 2 এই দুইটা মিলি এটা ইকুয়াল কিমান আহিব 4 আমি কি পাইলো কি পালো গহাও পালো আমাক লাগে লহাগু হয় না নাই এতে কি আমি এই সূত্রটো আমি ইয়াত লিখিলাম নাইবা আমি জানো যে এনেকৈ লিখিব পাৰো কি কৰিম যে গহা ও পূরণ লহাগু ইকুয়াল সংখ্যা দুটার পূরণফল সংখ্যা দুটার পূরণফল আমি গহাও কিমান পাইছো 4 লহাগু তো আমি বাহির করিম সংখ্যা দুটার পূরণফল সংখ্যা দুটা কিমান আছিল এটা আছিল 96 আৰু 404 সো ইয়াৰ পৰা যদি আমি এই বস্তুটো ৰাখি দিও পূরণ আছে এই 4 ইফালে গলে কিমান হ'ব হৰণ কাৰ লগত 96 পূরণ 404 ডিভাইডেড বাই কিমান হ'ব 4 আমি কি কৰিব পাৰো 441 4 ক্যান্সেল নাইবা এটি আর কম ক্যান্সেল কৰিব পাৰো বাকি কিমান আছে তলত একো নাই তাৰ মানে উপৰত কি আছে 96 ইনটু 4 কিমান আছে 101 দুইটা পূৰণ কৰিলে কিমান হ'ব 9696 এটো আছিল ইয়াৰ आंसर গতিকে আমি এই সূত্ৰটো মনত ৰাখিব লাগিব নহলে দীঘলীয়া হ'ব গতিকে এটোই আছিল ইয়াৰ आंसर যদিহে বুজাত প্রবলেম হৈ থাকে গতিকে কমেন্ট কৰিবা যে বুজাত প্রবলেম হৈছে মই নেক্সট ভিডিওত ভালকে বুজাই দিবলৈ যত্ন কৰিম পৰৱৰ্তী एग्जांपल এটা আছে 8 কি কৈছে এক তিনিটা সংখ্যা দিছে এটা দিছে 6 72 আৰু 120 এই তিনিটা কি লহাগু আৰু গহাও উলিয়াব লাগে সেম এইটো পদ্ধতি সংখ্যা দুটাৰ পূৰণফল আছিল
এই ক্ষেত্ৰত কি হ'ব, সংখ্যা 3টাৰ পূৰণফল, সংখ্যা 4টাৰ পূৰণফল এনেকৈ হ'ব পাৰে, হয়নে নাই? গতিকে এইটো কৰিবা, যদিহে নোৱাৰো কমেণ্ট কৰিবা। বাকী পৰৱৰ্তী ভিডিঅ'ত আমি কি এক্সাৰচাইজ আৰম্ভ কৰিম। এক্সাৰচাইজ এটা ভিডিঅ'তে দিয়াটো ভাল, হয়নে নাই? গতিকে পৰৱৰ্তী এক্সাৰচাইজ 1.2 আলোচনা কৰিম। আৰু যদিহে ভিডিঅ'টো ভাল লাগে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, যাতে আগন্তুক HSLC এক্সাম 2027ত হ'বলগীয়া এক্সামত সকলোৰে মাৰ্ক যাতে ভাল আহে, সেইটো উদ্দেশ্য লৈ আমি চেনেলটো অপেন কৰিছোঁ। গতিকে তোমালোকে নিজৰ চেনেল বুলি যত্ন ল'বা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, যাতে ইহঁতেও নিজৰ চেনেল বুলি যত্ন কৰে আৰু ফিউচাৰটো ভাল হয়। গতিকে ধন্যবাদ থাকিল ভিডিঅ' ইমানখিনি চোৱাৰ বাবে, ধন্যবাদ।